মচুৰ দালি বিলাহী কলডিলৰ এক যাদুকৰী সোৱাদ আচলতে মোৰ কলডিলটো বিৰাটেই প্ৰিয় হয় সেইবাবে মই কলডিলটো যেনেকৈ হ'লেও যিভাৱে বনালেও মই খাই ভাল পাওঁ আজি ভাবিলোঁ কলডিল আৰু মচুৰ দালিৰ এখন চব্জি ৰান্ধোঁ সেই ভাবি কলডিল কাটি ল'লোঁ সৰু সৰুকৈ তাতে কুকাৰটোত দি বিলাহী আৰু অলপমান মচুৰ দালি দিলোঁ লগতে দুটামান জলকীয়া দি চিটি লগাই ল'লোঁ তাৰপাছত কেৰাহীখন গৰম কৰি তাত তেল পিঁয়াজ দি দিলোঁ সেইখিনি অলপ ভাজি লোৱাৰ পাছত যিখিনি বইল কৰি লৈছিলোঁ কলডিল বিলাহী জলকীয়া আৰু মচুৰ দাইল সেইখিনি অলপ অলপকৈ গৰম তেলখিনিত দি দিলোঁ অলপ সময় লৰাই তাতে হালধি গুড়া অলপমান জিৰা গুড়া অলপমান ধনিয়া গুড়া দি অলপ সময় লৰাই দিলোঁ একেবাৰে শেষত অলপমান কষ্টুৰী মিৰ্চ দি আমাৰ আজি থলুৱা কলডিলৰ আঞ্জা ৰেডি